দেখাম পুঠি মাছৰ ফ্ৰাই আৰু বটিয়া আৰু শিঙি মাছৰ জোল কেনেকৈ বনায় আৰু কেনেকৈ বনাই হালধি নিমখ জলকীয়া এইবোৰ সানি ল'ম প্ৰথমে। তাৰপাছত এয়া চাওক কেৰাহী গৰম হৈ আছিলে আৰু এইপিনে ফ্ৰাই হৈ আছে। মাজে মাজে লৰাই থাকিব যাতে লাগি নধৰে আৰু এনেকৈ সকলোখিনি মাছ ফ্ৰাই কৰি ল'ব। মাছ ফ্ৰাই হৈ গ'ল। এতিয়া বটিয়া আৰু শিঙি মাছৰ জোল বনাম। এয়া সৰিয়হ পিচি থৈছোঁ আৰু এয়া আদা নহৰু জলকীয়া পিচি থৈছোঁ। এতিয়া কণ বিলাহীৰ লগত জোল বনাম। চাই থাকক কেনেকৈ বনাইছোঁ। তেলত এতিয়া সকলোখিনি দি তেজপাত পিঁয়াজ আৰু মছলাখিনি দি পেলাই অলপ সময় ভাজি লৈছোঁ আৰু এতিয়া মাছখিনি দিম। মই মাছখিনি ফ্ৰাই হ'বলৈ দিম। তাৰপাছত আমি কণ বিলাহী দি দিম। কণ বিলাহী দিয়াৰ পাছত গলিবলৈ দিম অলপ সময়। গলাৰ পাছত পানী দি উতলাই দিম আৰু খাব পৰা হ'ব। ৰেডি হৈ গ'ল আৰু এয়া পুঠি মাছৰ ফ্ৰাই, দাইল আৰু মাছৰ জোল কণ বিলাহীৰ সৈতে আৰু এয়া চজিনা সৰিয়হ দি পেলাই কেতিয়াবা দেখাম ইয়াৰ ৰেচিপি আৰু ভাত। এতিয়া মই খাই লওঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো ভাল পালে বুলি আশা ৰাখিলোঁ। ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।